নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ সকলোকে স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ৰন্ধন প্ৰণালী, কাচকলখিনি মই কাটি লৈছোঁ। এতিয়া মই এইখিনি কুকাৰত এটা চিটি মৰাই ল'ম। চাব যাতে কাচকলখিনি বেছিকৈ সিজি নাযায়। লগত মই এটা আলু দি দিছোঁ। এয়া মোৰ কাচকলখিনি বইল হৈ গৈছে। এতিয়া মই এইখিনি কাচকলখিনি উলিয়াই লৈছোঁ আৰু এইখিনি মই ভালকৈ চুলি লৈ ল'ম। মোৰ কাচকলখিনি চুলা হৈ গৈছে। এতিয়া মই মিক্সাৰ মেচিনত পেষ্ট কৰি ল'ম। মই ভিজাই ৰখা বুটৰ দাইল লগত দি দিম মই কেঁচা জলকীয়া 3টা। যদি আপোনালোকে জ্বলা বেছিকৈ খায় তেন্তে ইয়াত জলকীয়াৰ পৰিমাণটো বেছিকৈ ল'ব পাৰে। এতিয়া মই এইখিনি ভালকৈ পেষ্ট কৰি ল'ম আৰু লগত কাচকল আৰু আলুখিনি পিটিকি ল'ম। ইয়াত মই দিছোঁ নিমখ, সোৱাদ অনুযায়ী হালধি, লগত দি দিছোঁ জিৰা গুড়ি, জলকীয়া গুড়ি আৰু ধনিয়া গুড়ি। আপোনালোকে ইয়াত কেঁচা ধনিয়া ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই ইয়াত দি দিছোঁ বুটৰ দাইল আৰু কেঁচা জলকীয়া পেষ্টখিনি। লগতে দি দিছোঁ বেচন 2 চামুচ। এতিয়া মই এইখিনি ভালকৈ সানি মিলাই ল'ম। ইয়াত দেখিছে মোৰ মিলোৱা হৈ গৈছে। এতিয়া মই এইখিনি এনেকৈ দীঘলীয়া আকৃতিত গোল গোলকৈ বৰাকেইটা প্ৰথম বনাই ল'ম। যদি আপোনালোকে ইচ্ছা কৰে বেলেগ ধৰণেও ইয়াৰ আকৃতিটো দিব পাৰে। দেখিছে মোৰ কাচকলৰ বৰাখিনি সনা হৈ গৈছে। এতিয়া মই কেৰাহীত তেল দি এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এয়া মোৰ বৰাখিনি ফ্ৰাই কৰা হৈ গৈছে লাহে লাহে। এতিয়া মই এইখিনি নমাই ল'ম ধুনীয়াকৈ। এতিয়া মই বৰা বনোৱা তেলখিনিতে মই আলু কাটি ৰাখিছিলোঁ অলপমান ফ্ৰাই কৰি ল'ম। এয়া দি দিছোঁ মই নিমখ, লগত দি দিছোঁ হালধি। আলুখিনি মই অলপমান ফ্ৰাই কৰি ল'ম যাতে আলুখিনি সিজি যায়। এতিয়া মই কেৰাহীত তেল দি দিছোঁ। লগত মই দি দিছোঁ শুকান জলকীয়া আৰু তেজপাত। ইফালে দি দিছোঁ পাঁচফোৰণ কেইটামান।
এতিয়া মই ইয়াত দি দিছোঁ কেঁচা জলকীয়া আৰু আদাৰ পেষ্ট। এইখিনি মই অলপমান সময় ভাজি ল'ম আৰু লগত দি দিছোঁ মই জিৰা গুড়ি, ধনিয়া আৰু জলকীয়া গুড়ি। এইখিনি মই অলপমান পানী দি গুলি লৈছোঁ যাতে ভাজিলে এইখিনি জ্বলি নাযায়, নহ'লে এই কেৰাহীত লাগি ধৰিব পাৰে। মোৰ মছলা ভজা হৈ গৈছে। এতিয়া মই ইয়াত দি দিম আগতীয়াকৈ ভাজি ৰখা আলুখিনিৰ লগত মই মছলাখিনি আকৌ অকণমান সময় ভালকৈ ভাজি ল'ম। এতিয়া দেখিছে লাহে লাহে মোৰ এই ভজাখিনি হ'বলৈ ধৰিছে। এতিয়া মই ইয়াত দি দিম পানী দিয়াৰ লগে লগে মই ইয়াত অকণমান সময় ভালকৈ উতলিব দিম। যেতিয়া এই তৰকাৰীখিনি উতলি আহিব তেতিয়াহে মই ইয়াত বৰাখিনি দি দিম। নহ'লে আগতীয়াকৈ যদি বৰাখিনি দিয়া হয় বৰাখিনি ভাগি যাব পাৰে। বৰা তৰকাৰী বনালে সদায় পানী অলপ বেছিকৈ দিব, যিহেতু বৰা দিয়াৰ পিছত বৰা পানীখিনি শুহি লয়। যদি মোৰ ৰেচিপিটো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।